হেল্ল' গুড মৰ্ণিং গাইজ সকলোকে নমস্কাৰ। পুৱাই পুৱাই উঠিলোঁ মই। এতিয়া বাজিছে আপোনাৰ 3:30। মই 3টাতে উঠিলোঁ, গা চা ধুই। এতিয়া মই ওলাম আৰু মহালয়াত। হেপী মহালয়া সকলোকে গাইজ। আৰু মই এতিয়া ৰেডি হওঁ, পটাপট যাবৰ কাৰণে। সকলোৱে যাব ৰৈ আছে, মোক মাতি আছে। গুড মৰ্ণিং গাইজ, হেপী মহালয়া। ৰাতিপুৱাই ওলাইছোঁ, আজি ফাৰ্ষ্ট টাইম যাওঁ মহালয়াত। মই কেতিয়াও যোৱা নাছিলোঁ, শুনিছোঁ বোলে ইয়াতে গ'লে বহুত উপকাৰিতা হয়। এয়া দেখিছে গাইজ, পূৰা এন্ধাৰ হৈ আছে। এতিয়া বাজিছে 4টা, কিন্তু এন্ধাৰেই আছে, পোহৰ হোৱাই নাই। আমি গৈ আছোঁ ৰাস্তাত, বহুত মানুহ। আমিও গৈ আছোঁ আৰু অলপ দূৰ আহি পাওঁতে ইয়াতে পূৰা লাইট জ্বলি আছে। গোটেই দোকান বজাৰ গোটেই খুলিল, মানে মেলাৰ দৰে। মোক তেনেকুৱা লাগিছে যেন দুৰ্গা পূজা হৈছে। দুৰ্গা পূজাৰ মেলাত ঘূৰিছোঁ মই আজি ফাৰ্ষ্ট টাইম গাইজ। ভালো লাগিছে আহি। দেখিছোঁ ইফালে সিফালে। এয়া হৈছে মই, আৰু আগত গৈ আছে। মই বহুত কেইজনৰ লগতে আহিছোঁ, ইহঁতেও গৈ আছে লগতে। বাপৰে বাপ, ইমান মানুহ গাইজ। সদায় এনেকৈ ৰাতিপুৱা উঠিলে বহুত ভাল লাগিলে হয়। হয়নে পূজা ল'বনে? पूजा लोग कल्ला देखिए भाई हमरा आमुई नाती तो देखी दे कथा गयो नातिनी आमुई हाय भन्नु न अनि बोल्नु हाय गर्नु बाय बाय ना देख मोबाइल हाल्नु ফাৰ্ষ্ট টাইম গাইজ, ভাল লাগিছে আহি। ইমান মানুহ গাইজ, দেখিছেনে বাৰু? আপোনালোকে চাওক। আপোনালোকেও আপোনালোকৰ চাইডে গৈছে চাগে ন মহালয়া বুলি। ইফালে চাওকচোন, ইমান একদম দুৰ্গা পূজাৰ মেলা যেন লাগিছে। মিঠাই জিলেবি মানুহে খায়ো আছে। এতিয়া বাজিছে কেইটা জানে? 5:40 হৈছে। ইমান ৰাতিপুৱাই মানুহবোৰ খাবলৈ ধৰিছে, দেখিছেনে? জিলেবি, মিঠাই, খিচিৰি, ক'ৰবাত খিচিৰিও দিছে, খিচিৰিও খাই আছে। আৰু ইফালে চাওকচোন কি হৈ আছে ইফালে বুলি আগুৱাই গৈ আছোঁ আগুৱাই। মানুহৰ ভিৰো আছে, হয়নে? কি হৈছে বুলি দেখিছোঁ। এইফালে দেখিছেনে? দুৰ্গা মাতা, অসুৰ চব বনিছে। আৰু ইফালে ইহঁতে কৰি আছে, ভাওনা দেখাই আছে নে কি কৰি আছে চাওকচোন, আপোনালোকে গম পাব বাৰু। এইবিলাক যে হৈ আছে গাইজ, একদম মেইন ৰোডত গাড়ী অহা যোৱা ৰাস্তাতে হৈ আছে। আৰু আমি তাৰ পৰা ওলাই আহিলোঁ, গৈ আছোঁ আকৌ খোজকাঢ়ি। ফুৰি আহিলে যা। আমি লগ পালোঁ আমাৰে ঘৰৰ ওচৰৰ আমাৰে ভণ্টি এজনী। তাইক মাত দিলোঁ, তাই বোলে ঘূৰি ফুৰি আহিলে সিফালৰ পৰা। আমি গৈ আছোঁ, কিমান দূৰ যাওঁ এতিয়া গৈ আছোঁ। চবেই গৈ থকাৰ কাৰণে আমিও গৈ আছোঁ। ভালেই লাগিছে বহুত মানুহ লগ পোৱাৰ কাৰণে। বহুত দূৰ আহি পালোঁ গাইজ, আৰু ইয়াৰ পৰা নাযাওঁ, ইয়াৰ পৰা ঘৰলৈ গুচি যাম বুলি ক'লোঁ। পোৱাৰ কাৰণে গোটেইকেইটাই ঘূৰি আহিলোঁ। আৰু এয়া আহি আছোঁ আমি সকলোৱে। আহি দেখিছোঁ আকৌ ৰাস্তাত দেখিছেনে খেলনা লৈ বহিছে। আমাৰ এয়া চব খেলনা লৈ বহিছে। আৰু এইবিলাক দেৱী মাবিলাক যে ভাচনি দিয়ে, কিছুমানে এনেকৈ থৈ দিয়ে ৰাস্তাই। আৰু আমি গৈ আছোঁ। মানুহ দেখিছেনে কিমান মানুহ, একদম মেলা লাগিছে, মেলা। আহি আমি পালোহি ৰাস্তাতে। দেখিছেনে প্ৰগ্ৰাম হৈ আছে, ইয়াতো ভিৰ মানুহ। ভাবিলোঁ অলপমান চাই যাওঁ বুলি গোটেইকেইটাই সোমাইছোঁ, কিন্তু ক'ত দেখাই নাপাওঁ। মানুহৰ মূৰকেইটাই ঢাকি ৰাখিছে, গোটেই প্ৰগ্ৰামটোৱে দেখাই নাপাওঁ। যেনে তেনে অলপ চালোঁ আৰু এয়া চাই আছোঁ। প্ৰগ্ৰাম হৈ আছে ইফালে। এয়া দেখিছেনে কেনেকৈ প্ৰগ্ৰাম, ভাল লাগিছে। পুৱাই আজি একদম ৰাতিপুৱা দেখিছেনে 6টা বাজিছেহে গাইজ।
প্ৰগ্ৰাম হৈ আছে আৰু ভিডিঅ'টো আৰু দীঘলীয়াকৈ কৰি থাকিলে আৰু আছে সেইখিনি মই আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম নেক্সট ভিডিঅ'ত চাব বাৰু এইখিনি এতিয়ালৈ বাই বাই নহ'লে বহুত দীঘল হৈ যাব ভিডিঅ'টো আপোনালোকেও আমনি পাব চাই হয়নে বলক বাই বাই